ব্যানারটা রেডি করে দে। ইফালে যাব লাগিব বলো আগত আছে আগত যাম অকণমান কেন্দ্ৰীয় প্ৰতিষ্ঠানী বৰ্ষৰ মুখ্য আকৰ্ষণ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপলীনা ডেকা বাইদেউ আমাৰ মাজত উপস্থিত হৈছে। গতিকে সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ কৰাৰ আগতে আমি দীপলীনা বাইদেউক আমাৰ এখন সূত্ৰধৰ জাতীয় গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে ইয়াৰে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। সহযোগ কৰিব আমাৰ কেন্দ্ৰীয় কমিটিৰ সাংস্কৃতিক সম্পাদক পৰিমল সূত্ৰধৰ ডাঙৰীয়া। তেখেতক এখন জাতীয় গামোচাৰে আমি সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ জনাইছোঁ। গৰম হৈ যায় না আৰম্ভ কৰিব নেকি? বাইদেউ সংস্কৃতিৰ পৰা এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ, গতিকে জনাইছোঁ। কোন আহা বাদ দিয়া কোন আহি আছে বাদ দিয়া ভাই দেখি পাই ভাল কৈছা কৈছো শুনে আগে মাৰিছিলে মোৰ আমাৰ ষ্টুডেণ্ট ইউনিয়নৰ যিমানখিনি তাতে মাৰো বাকী বাহিৰত ৰিপৰ্টাৰ আছে সিহঁতে